এই কথা প্ৰমাণিত কৰি দিলে। কোনো আৰু এটা কথা কৈ থব খুজিছোঁ, যিসকল ব্যক্তিয়ে জাতিদ্ৰোহীৰ টোপ কিনিব সেই সকলো নিশ্চিতভাৱে জাতিদ্ৰোহীয়ে হ'ব। জাতিদ্ৰোহীৰ টোপ কিনাৰ প্ৰয়োজনীয়তা নাই। আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। আমি পাবলগীয়া অধিকাৰ আমাৰ ন্যায্য প্ৰাপ্তি। কোনোবাই 500 টকীয়া দেখুৱাই 1000 টকীয়া দেখুৱাই হাজাৰ হাজাৰ মানুহৰ সমাৱেশ কৰি অসমলৈ শান্তি আনিম বুলি কোৱা কথা যে কোনো অৰ্থ নাই। সেই শান্তি সমদলে অসমৰ জনতাৰ হৃদয় আৰু অন্তৰাত্মাত কেতিয়াও শান্তি আনিব নোৱাৰে। যেতিয়ালৈকে কাপ বাতিল নহ'ব, অসমীয়া মানুহৰ হৃদয়, অসমীয়া মানুহৰ অন্তৰাত্মা, অসমীয়া মানুহৰ মন মগজু কেতিয়াও শান্তি নহয়। এই শান্তি সমদলে সৰ্বকালৰ কাৰণে অসমলৈ অশান্তি আনিব, এই কথা নিশ্চিত। আৰু এই কথা যদি এতিয়াই নুবুজে তেতিয়াহ'লে জানি থওক শান্তি আনিবৰ কাৰণে সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা ৰাইজে হাতত ল'ব। আৰু এই জাতি শত্ৰু গণশত্ৰুসকলক অসমৰ মাটিৰ বালিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ জনতাই সংকল্প ল'ব, এই কথা নিশ্চিত। গতিকে ৰাইজ, কালি বহু বিষয় আপোনালোকে ৰাইজক প্ৰলোভন দেখুওৱা আপোনালোকে দেখিবলৈ পাইছে। এটা কথা আমি সকলোৱে জানে যে ইতিমধ্যে ব্যাপক অপপ্ৰচাৰ চলাইছে ছ'চিয়েল মিডিয়া। আজিকালি আপোনালোকে সকলোৱে জানে যে ফেচবুক আছে, টুইটাৰ আছে, ইনষ্টাগ্ৰাম আছে। এইবোৰত ব্যাপক অপপ্ৰচাৰ চলোৱা হৈছে আৰু অতি অৰুচিসম্পন্ন বিষয় উত্থাপন কৰিছে। যিবোৰ অসমীয়া মানুহৰ সংস্কৃতিয়ে যিবোৰ গ্ৰহণ নকৰে, সেইবোৰ অসমীয়া সংস্কৃতিৰ ভিতৰৰ বস্তু নহয়। অসমীয়া মানুহৰ ৰুচিবোধৰ ভিতৰত সেইবোৰ কথা নপৰে। সেইবোৰ কথা এইখন চৰকাৰৰ কিছুমান অন্ধভক্ত, কোনোবাই কয় 1500, কোনোবাই কয় 5000, এইসকল অন্ধভক্তই মানুহৰ মাজত এইবোৰ অপপ্ৰচাৰ আৰম্ভ কৰিছে। অপপ্ৰচাৰ আৰম্ভ কৰি হিন্দু মুছলমান কৰিছে। মুছলমানৰ লগত ঘৃণাৰ বিষবাষ্প বিয়পাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। এইবোৰ কাম আৰম্ভ কৰিছে। কিন্তু অসমৰ জনতাই এই কথা কেতিয়াও গ্ৰহণ নকৰে কোনো কাৰণতে। কাৰণ আমাৰ অসমৰ ৰাইজ সংস্কৃতিবান ৰাইজ, এনেকুৱা ধৰণৰ কথা বতৰা কেতিয়াও গ্ৰহণ কৰা নাই। ব্যক্তিগতভাৱে কাৰোবাক আক্ৰমণ কৰা, বিৰূপ মন্তব্য কৰা, কটু সমালোচনা কৰা, বেয়া বেয়া শব্দ বাক্য প্ৰয়োগ কৰা, এইবোৰ কথা অসমৰ ৰাইজে গ্ৰহণ কৰা নাই। আৰু সেইকাৰণে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে যিটো মিডিয়া ৱাৰ তেওঁলোকে কৰিব খুজিছে, আমিও অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছোঁ। আমি সকলোকে আহ্বান জনাই ক'ব খুজিছোঁ, ৰাইজেও জনতায়ো দেখুৱাই দিয়ক আমিও পিছপৰি থকা নাই। ছ'চিয়েল মিডিয়াত কেনেকৈ দিছপুৰৰ সেইসকল বিশ্বাসঘাতক প্ৰতাৰকক আমি কেনেকৈ নিৰস্ত্ৰ কৰিব পাৰোঁ, সেই শক্তি জনতাৰ ওচৰত আছে। আৰু এই সমাৱেশৰ পৰা বিশ্বাসঘাতক প্ৰতাৰকৰ যিসমূহ পেজ আছে, অফিচিয়েল পেজ আছে, তেওঁলোকৰ ব্যক্তিগত পেজ যিসমূহ আছে, বা আন যিসকল তেওঁলোকৰ ভক্তই ফেক একাউণ্টত তেওঁলোকৰ পেজ চলাইছে, তাত আপোনালোকে আনফল' কৰক, ব্লক কৰি দিয়ক, আনফ্ৰেণ্ড কৰি দিয়ক। তেতিয়া দেখিব অসমৰ মানুহৰ শক্তি কিমান। গতিকে মই সেই আহ্বান পুনৰবাৰ আজি অসমৰ জনতালৈ মই আহ্বান কৰিব খুজিছোঁ। তেতিয়া দেখিব ইতিমধ্যে বোলে আপোনালোকৰ এই সমষ্টিৰ অতি অহংকাৰী সৰ্বজনতা হিমন্ত বিশ্ব শৰ্মাৰ 2 লাখ ফলোৱাৰ কমিছে। এই ভাল খবৰ দিব। গতিকে আগন্তুক ৰাইজে এইটো প্ৰতিবাদ বুলি যদি গ্ৰহণ কৰে, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াৰ মাজত তেওঁলোকে উত্তৰ পাব। এতিয়া কথাই কথাই হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যাহ্বান দিয়ে অসমৰ এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টো বোলে তেওঁ ৰাজহুৱা কোনোবা খেলপথাৰত আমাৰ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাক প্ৰত্যাহ্বান দি কৈছে। আমিতো ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আছোঁ যে আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ লগত আমি প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক। আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে যদি ইচ্ছা কৰে
অসমৰ কোনোবা পদলেখনকাৰী সাংগু পাংগু কাষত ল'ব তেতিয়াহ'লে ল'ব পাৰে। আৰু হিমন্ত বিশ্ব শৰ্মাক আমি ক'ব খুজিছোঁ, সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন শাখা গোট উপশাখা গোট প্ৰাথমিক গোটৰ বহু ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই প্ৰত্যাহ্বান জনাইছে। আৰু যদিহে সাহস আছে শাখা গোটৰ উপশাখাৰ প্ৰাথমিক গোটৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰক, কাৰ এই মুকলি বিতৰ্কত অংশগ্ৰহণ কৰক যদি সৎ সাহস আছে। এই প্ৰত্যাহ্বান জনাব খুজিছোঁ। যিগৰাকী যোৱাকালি মন্তব্য দি সাংঘাতিক শংকৰ মাধৱৰ কথা কৈছে, আৰু শংকৰ মাধৱৰ কথা এইসকল ব্যক্তিৰ মুখত শুভ নাপায়তো। নৈতিক অধিকাৰ কেতিয়াবাই হেৰুৱাই পেলাইছে। যিগৰাকী ব্যক্তিয়ে নিজৰ শিক্ষাগুৰুক মাল বুলি কয়, যিগৰাকী ব্যক্তিয়ে নিজৰ শিক্ষাগুৰুক শ্ৰদ্ধা জনাব নাজানে, কথাৰ প্ৰতি ভাৰতীয় সংস্কৃতি অসমীয়া সংস্কৃতিৰ কথা কয়, সেইসকল ব্যক্তিৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ জাতি গঠন প্ৰক্ৰিয়াৰ প্ৰাণ প্ৰতিষ্ঠা কৰা এইসকল স্বনামধন্য ব্যক্তিক নাম লোৱাৰ তেওঁলোকৰ অধিকাৰ নাই। এইসকল ব্যক্তিয়ে তেওঁলোকৰ নাম ল'লে তেওঁলোকৰ মাহাত্ম্যত কিছু আচুৰ পৰিব। শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ মাহাত্ম্য তেওঁলোকৰ মহানতত আচুৰ পৰিব। গতিকে তেওঁলোকক নাম তেওঁলোকৰ জনাইছোঁ, কাৰণ প্ৰাণ প্ৰতিষ্ঠা কৰোঁতা এইসকল ব্যক্তি জাতিক বৌদ্ধিকভাৱে, জাতিক আধ্যাত্মিকভাৱে, জাতিক বিদ্যায়তনিকভাৱে এটা নতুন পথৰ সন্ধান দিছিল। গতিকে এইসকল ব্যক্তিৰ নাম লৈ যাতে তেখেতসকলক তুচ্ছ তাচ্ছিল্য নকৰে, তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰাৰ সমতুল্য হয়। কিন্তু এটা কথা আমি কৈ থ'ব খুজিছোঁ, আমি যি সময়ত প্ৰধানমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, সেই মুহূৰ্তত আকৌ এই হিমন্ত বিশ্ব শৰ্মা কিয় আহি আমাৰ ইয়াত টপকি গৈছে, তেওঁ কিয় আমাৰ লগত টপকিছে, এই কথা আমি বুজি পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছোঁ, তেওঁতো টপকাৰ কোনো প্ৰয়োজন নাই। টপকিব লাগে তেওঁ আমাৰ শাখা উপশাখা আৰু প্ৰাথমিক গোটৰ আমাৰ সদস্যসকলৰ লগত, সভাপতি সম্পাদকৰ লগত। গতিকে আমি আগন্তুক দিনত এনেকুৱা ধৰণৰ কথা বতৰাই মানুহক বিভ্ৰান্ত নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এটা কথা মই কৈ থৈ কৈছোঁ, এতিয়া কথাই প্ৰতি চৰকাৰে আমাক ছাত্ৰ সন্থাক ধন্যবাদ দি থাকে। আমি বোলে গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ, সেইকাৰণে আমাক ধন্যবাদ বাৰে বাৰে দি আছে। কিন্তু আমি কৈ থ'ব খুজিছোঁ, আমাক কোনো এনেকুৱা ধৰণৰ চৰকাৰী ধন্যবাদৰ প্ৰয়োজন নাই। আমি অসমৰ জনতাৰ হকে, মাতৃৰ হকে কাম কাজ কৰি আছোঁ। আমি গণতান্ত্ৰিক সংগ্ৰামক বিশ্বাস কৰোঁ। আমি বিশ্বাস কৰোঁ যে গণতান্ত্ৰিক সংগ্ৰামৰ যি শক্তি, এই শক্তিয়ে আমাৰ জাতিৰ কাৰণে প্ৰয়োজনীয় আমাৰ অধিকাৰ, জন্ম প্ৰদত্ত অধিকাৰ আজৰি আনিবৰ কাৰণে আমাৰ সক্ষমতা আছে। আৰু আমাক অসমৰ জনতাক, সদৌ অসম ছাত্ৰ সন্থাক এই ধন্যবাদ জনাই মানুহৰ মাজত সংগ্ৰামী জনগণক বিভ্ৰান্ত কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য এইটোৱেই যে সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জনাই থাকিলে মানুহে হয়তো ভাবিব যে ছাত্ৰ সন্থা অসম চৰকাৰৰ লগত কিবা সম্পৰ্কত আছে নেকি, এনেকুৱা মানুহৰ মাজত এটা বিভ্ৰান্ত দিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি কোনো ধন্যবাদৰ প্ৰয়োজন নাই। তেওঁলোকৰ যদি সৎ সাহস আছে, অসমৰ প্ৰতি তেওঁলোক যদি দায়বদ্ধ হয়, বাতিল কৰি দেখুৱাওক। দিল্লীৰ ৰঙা চকুৰে ভয় নকৰি দিল্লীৰ সেই ব্যক্তিসকলৰ পদলেখন নকৰি অমৃত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ হাতত থকা চাবিত তেওঁলোকে কঁকাল ভাঙি পুতলা নাচ নিদিয়াকৈ তেওঁলোকে শিৰ উচ্চ কৰি মেৰুদণ্ড পোন কৰি তেওঁলোকে কওক যে অসমৰ জনতাই বিচাৰিছে বাতিল হ'ব লাগিব, অসমৰ জনতাই মনা নাই, নামানে, বাতিল হ'ব লাগিব। এই দম আৰু সৎ সাহস যদি আছে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্তক আমি প্ৰত্যাহ্বান জনাইছোঁ। তেওঁলোকে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক এই কথা কওক
আমাক কোনো ধন্যবাদৰ প্ৰয়োজন নাই, গণতান্ত্ৰিক আন্দোলনক কোনো ধন্যবাদ দিয়াৰ প্ৰয়োজন নাই। যিসকল ব্যক্তিয়ে 5গৰাকীকৈ মানুহ শ্বহীদ বৰণ কৰাৰ পাছত এবাৰো তেওঁলোকৰ মুখৰ পৰা মাত নাহিল, তেওঁলোকে এবাৰো সমবেদনা প্ৰকাশ নকৰিলে, সেইসকল মানুহৰ মুখত গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি তেওঁলোকৰ সন্মান আৰু ধন্যবাদ কৰাৰ কোনো নৈতিক অধিকাৰ নাই। এই কথা আমি স্পষ্টভাৱে ক'ব খুজিছোঁ। গতিকে আগন্তুক দিনত ৰাইজ আমি সকলোৱে সজাগ সচেতন হৈ আগবাঢ়ি যাব লাগিব। বহু প্ৰলোভন আছে, বহু বিভাজনৰ ৰাজনীতি চলাই ৰাখিছে। এতিয়া এই আন্দোলনৰ তীব্ৰতা দেখি প্ৰথমে তেওঁলোকে দমন কৰিব খুজিছিল, দমন কৰি মানুহৰ ওপৰত গুলীবৰ্ষণ কৰিলে। গুলীবৰ্ষণ কৰাৰ পাছত 5গৰাকীকৈ মানুহ মৃত্যুমুখত পৰিল। অসমৰ নিৰীহ জনতাৰ তেজৰ ফাকুৰে তেওঁলোকে খেলিব খোজে, মানুহৰ ওপৰত অত্যাচাৰ কৰিলে, লাঠি চাৰ্জ কৰিলে। আমাৰ মহিলা যিসকল অংশগ্ৰহণ কৰিছিল তেওঁলোককো অত্যাচাৰ কৰিলে, লাঠি চাৰ্জ কৰিলে, ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো আক্ৰমণ কৰিলে। এয়া হ'ল তেওঁলোকৰ গণতান্ত্ৰিক চিন্তা আৰু গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি থকা তেওঁলোকৰ সন্মান। চাৰিওফালে কাৰ্ফিউ দি দিয়া হ'ল, ইণ্টাৰনেট বন্ধ কৰি দিয়া হ'ল। এনেকৈ আন্দোলনসমূহৰ সম্প্ৰচাৰ চলি থাকে কাৰণে চাৰিওফালে বিজুলী কাটি দিছিল এটা সময়ত। গতিকে এই ধৰণৰ স্বৈৰতান্ত্ৰিক চিন্তা, দমন আৰু ফেচিষ্ট শাসন তেওঁলোকে আৰম্ভ কৰিছে। আৰু মইতো ক'ব খোজোঁ যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ এইটো যিটো শাসন ব্যৱস্থা, ই ফেচিবাদকো অতিক্ৰম কৰিব আৰু নতুন এটা বাদ আৰম্ভ কৰিব। এইটো চাহবাদ বা মোদীবাদ নামে পৃথিৱীত জনাজাত হ'ব। ই ফেচিবাদৰ ঊৰ্ধলৈ যাব এই বাদ। গতিকে সেই সময়ত তেওঁলোকে দমন কৰিল। তাৰপিছত প্ৰলোভনৰ ৰাজনীতি আহিলে। 55,000 চাকৰি, 2,000 শিল্পীক তেওঁলোকে এককালীন সাহায্য। তাৰ পাছত তেওঁলোকে আমাৰ বুদ্ধিজীৱী উপাচাৰ্যসকলক আনি বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিলে। উপাচাৰ্যসকলে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আন্দোলনলৈ নাযায় তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিল। তাৰ পাছত বুদ্ধিজীৱীসকল আহিল, তেওঁলোকে বোলে আমাৰ আন্দোলনত আকৌ ৰহস্যৰ গুণ পালে। জনতাইহে তেওঁলোকৰ কাম কাজত ৰহস্যৰ গুণ পাইছে। তেওঁলোক চৰকাৰৰ দালাল নে চৰকাৰৰ এজেণ্ট, এই কথা ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। সেইসকল বুদ্ধিজীৱীয়ে আকৌ আমাৰ আন্দোলনটো বিভ্ৰান্ত কৰিবলৈ লাগিল। তাৰ পাছত আকৌ জাননী জাৰি কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীসকলক আন্দোলনলৈ অহাৰ পাঠ বন্ধ কৰিবৰ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। কিন্তু এটা কথা ঠিক যে অসমৰ সংগ্ৰামী জনতাই এই কথা প্ৰমাণ কৰি দিলে, কোনো দমন, কোনো উৎপীড়ন, কোনো প্ৰলোভন আৰু কোনো বিভাজনে এই আন্দোলনক বন্ধ, ৰুদ্ধ আৰু স্তব্ধ কৰিব নোৱাৰে। সেই কথা প্ৰমাণ কৰি দিলে। সংগ্ৰাম চলিছে, সংগ্ৰাম চলিবই। কোনো ৰঙা চকুৱে, কোনো গুলীয়ে এই সংগ্ৰামক বন্ধ কৰিব নোৱাৰে। অসমীয়া মানুহৰ স্বাভিমান অৰ্থাৎ জুইৰ লগত খেলা কৰিলে ইয়াৰ গম্ভীৰ পৰিণাম তেওঁলোকে ভোগ কৰিবলৈ পাব আগন্তুক দিনত। আৰু সেই শকতি ইতিমধ্যে অসমৰ জনতাই দেখুৱাই দিছে। অসমৰ জনতাই সমগ্ৰ ভাৰতবাসী ৰাইজক জাগৃত কৰিলে, সমগ্ৰ পৃথিৱীবাসী ৰাইজক জাগৃত কৰিলে। আৰু আজি অসমীয়া মানুহৰ শকতি কিমান সেই কথা দেখুৱাই দিছে। আৰু সেইকাৰণে ৰাইজ, মই ক'ব খুজিছোঁ যে এইখন অসমত আমি অসমীয়া খিলঞ্জীয়া অসমীয়া মানুহে এইখন অসমত আমি আমাৰ অধিকাৰ আমি জীয়াই ৰাখিব লাগিব। এইখন অসম খিলঞ্জীয়া মানুহৰ অসম আছিল, আজিও খিলঞ্জীয়া অসমীয়া মানুহৰ অসম হৈ আছে। আৰু এইখন অসম সৰ্বকালৰ কাৰণে, অনাদি অনন্তকালৰ কাৰণে খিলঞ্জীয়া অসমীয়া মানুহৰ অসম হৈ থাকিব লাগিব। এইখন অসম কোনো সৰ্বানন্দ সীমান্তৰ এখন অসম নহয়। এইখন অসম অসমীয়া মানুহৰ অসম। এইখন আমাৰ অসম, এখন অসমীয়া মানুহৰ অসম। আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ ৰাজনৈতিক অধিকাৰ জীয়াই ৰখাৰ অধিকাৰ, সকলো ধৰণৰ অধিকাৰ আমাৰ ওচৰত আছে। আমাৰ হাতৰ পৰা এই অধিকাৰ কাঢ়ি লৈ যাব নোৱাৰে। এইবোৰ আমাৰ জন্ম প্ৰদত্ত অধিকাৰ। এই অধিকাৰ কাঢ়ি লৈ যোৱাৰ অধিকাৰ কোনো দিল্লীৰ নাই, কোনো দিছপুৰৰ নাই। আৰু ভাৰতবৰ্ষ এখন মোদী অমিত শ্বাহৰ ভাৰতবৰ্ষ নহয়, এখন ভাৰতীয় মানুহৰ ভাৰতবৰ্ষ। ইয়াত হিন্দু মুছলমানৰ নামত ভাৰতীয় মানুহক ভাগ ভাগ কৰাৰ ৰাজনীতি ইয়াত নচলিব। গতিকে ৰাইজ, আগন্তুক দিনত আপোনালোক সকলোৰে প্ৰতি আহ্বান জনাইছোঁ, আমি সকলোৱে এই সংগ্ৰামত আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। যিসকল বন্দী, যিসকলক কাৰাগাৰত নিক্ষেপ কৰিছে,
সকলো ব্যক্তিক বিনা স্বাৰ্থে মুক্তিয়ে দিব লাগিব। এয়া অসমৰ ৰাইজৰ আহ্বান। সকলো ব্যক্তিক যিসকল কাৰাগাৰত নিক্ষেপ কৰা হ'ল সেইসকল ব্যক্তিক মুক্তি দিব লাগিব। গতিকে সংগ্ৰাম চলিছে, চলিবই। আৰু আগন্তুক দিনত আমি সকলোৱে একেলগে আমাৰ জাতিৰ এই অধিকাৰ আমি সাব্যস্ত কৰিম। আমাৰ ভাষা আমি জীয়াই ৰাখিম। আইৰ মুখৰ মাত কাঢ়ি লৈ যাবলৈ নিদিওঁ। অসমৰ সমাজ জীৱনত ঘটি থকা যিবোৰ ঘটনা, যিবোৰ বিদেশী শক্তিয়ে চিলাপথাৰ নগাঁৱৰ নিচিনা জেগাত আক্ৰমণ কৰিছিল, সেই ঘটনা অসমত পুনৰবাৰ পুনৰাবৃত্তি হ'বলৈ নিদিওঁ, এই কথা নিশ্চিত। আৰু ক'ব খুজিছোঁ, যিমান বাধা নিদিয়ক লাগিলে, যিমান দম্ভ অহংকাৰ নকৰক লাগিলে, সকলো অহংকাৰ জনতাই এদিন জ্বলাই চাৰখাৰ কৰি দিব। তেওঁলোকৰ অহংকাৰ মাটিত মিলি যাব আৰু অসমৰ জনতাৰ জয়গান হ'ব। আৰু এই আশাৰ যিটো সূৰ্য, এই আশাৰ সূৰ্যক ডাৱৰে বাধা দি ৰাখিব নোৱাৰে, কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। সূৰ্যৰ উন্মুক্ত শিখাক কোনো শক্তিয়ে যেনেকৈ বাধা দিব নোৱাৰে, কোনো ডাৱৰে বাধা দিব নোৱাৰে। অসমৰ জনগণৰ ইপ্সিত লক্ষ্যত আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামক কোনো শক্তিয়ে, কোনো দলৰ উৎপীড়নে কেতিয়াও বাধা দিব নোৱাৰে। সেইকাৰণে ক'ব খুজিছোঁ, ৰাইজ, আমি সকলোৱে আমাৰ জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় ধ্বজা নীলিমা আকাশত আমি সৰ্বকালৰ কাৰণে জিলিকাই ৰাখিব লাগিব, সগৌৰৱে সদম্ভে। আৰু আমি সেই জাতীয় জীৱনৰ গৌৰৱ উজ্জ্বল বিজয় ধ্বজাৰ তলত আমি সকলোৱে এদিন চিঞৰি গাম, জয় আই অসম। আৰু আজি সেইকাৰণে এই সংগ্ৰামত চামিল হোৱা সেই সকলো জনতাক সেই সংকল্প ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ। এই দেশ মোৰ দেশ, এই দেশক জীয়াই ৰখাৰ, এই দেশলৈ অহা প্ৰত্যাহ্বান মষিমূৰ কৰাৰ দায়িত্ব আমাৰ সকলোৰে। এই ভাষা মোৰ ভাষা, এই ভাষাক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে এই সংকল্প, এই আহ্বান লৈ সকলোৱে একেস্বৰে সমস্ত জয় অসম, জয় অসম, জয় অসম। কা আমি মনা নাই, কা আমি মনা নাই, কা আমি মনা নাই, কা আমি নামানো, কা আমি নামানো, কা আমি নামানো, কা বাতিল হ'বই লাগিব, কা বাতিল হ'বই লাগিব, কা বাতিল হ'বই লাগিব। জয় অসম, জয় অসম, জয় অসম। ধন্যবাদ, জয় অসম। ধন্যবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয়